মোৰ ভনীৰ গাত হাত তোলে তাৰ সাহস কিছু কম নহয় তাক মই দাদা তুমি মিছাতে টেনশ্যন লৈছা তাক উচিত শিক্ষা দিয়া হৈছে আৰু মই তাক যিটো পূৰ্ণহতীয়া চৰ পিন্ধাইছোঁ সেই চিৰাত দিন মনত ৰাখিব আৰু তাক মই যিটো শাস্তি দিছোঁ সি ছোৱালীৰ চকুত চকু ৰাখিবলৈ ভয় খাব তোমালোকে যিহেতু কৰে কিয় তাক মই বলক কৰিব লাগিব মই চাব লাগিব তাৰ কলিজাত কিমান দম আছে কবি এতিয়া ভিতৰলৈ যা অলপ অলপ কৰ অ'কে দাদা পংকজ দা আহিছোঁ ঠিক আছে বাবু গাখীৰ লৈ যা আহিবি ধীৰে কৰি আৰু বাহিৰৰ পৰা মাতি থাকিবি ভিতৰ নাই সোমাই আহ না ওহাতে নিহিলাম ইয়াতে ল'ম হা কিয় বুজি নাপায় অ মুনু নাই মোৰ কোনো তই মোৰ ধুনু আজা মুনু সব ঠিক কৰাই আছে একদম পুৰা ৰুম চুম পুৰা ঠিক কৰা আছে বিয়াখন পাতিলে হ'ল বাচনটা উল্টা হৈ আছে এইটো বয়সত নহয় মানুহৰ মনে উল্টা হৈ যায় প্ৰেমটো বেলেগ বস্তু প্ৰেম হ'লে ভূমিকম্প ই হ'লে কৰোণা ই হ'লে বানপানী হয়নে মনো হয় মনো ঘৰতো নাই কোনো এটা দিন মই তোমাক কৈছো নে যেনেকৈ নিজৰ বস্তু ই হ'ল এক আগ্নেয়গিৰি একদম বতাহ বৰষুণ আমাৰ ইমান দিন হ'ল ভাল পোৱা হয় নাই ইমান বছৰ হ'ল আজিলৈকে মোৰ বুকুৰ মাজত অহাই নাই আজি মিহিকৈ আহিছোঁ কেনেকুৱা লাগে পুৰপুৰকৈ মিহিকৈ যা যাম